উল্লেখ আছিলে আকৌ কৰিম ৰাষ্ট্ৰদূত শব্দটোৰ প্ৰসংগ উল্লেখ কৰিছে এতিয়া আমাৰ প্ৰশ্নটো যে বৰ্ষাশ্ৰীৰ অতীতত এনে কি ৰাষ্ট্ৰদূতৰ ইতিহাস আছে যে বৰ্ষাশ্ৰীয়ে আকৌ কৰিম ৰাষ্ট্ৰদূত বুলি কোৱাৰ লগে লগে আমাৰ আৰক্ষী প্ৰশাসন আৰু চৰকাৰে ভয় খাবলৈ বাধ্য হ'ল কাৰণ তাত যদি ৰাষ্ট্ৰদূত কৰিম ৰাষ্ট্ৰদূত শব্দটোক গুৰুত্ব দি গ্ৰেপ্তাৰ কৰা হৈছে সেইটো এক কবিতাৰ পংক্তি বা 18 বছৰীয়া এজনী ছোৱালীৰ মনৰ ভাৱ প্ৰকাশ বুলি ধৰা হোৱা নাই তেন্তে তাত আকৌ শব্দটোতো গুৰুত্ব দিব লাগিব আৰু আমি জানিবলৈ বিচাৰিছো যে অতীততে বৰ্ষাশ্ৰী কোনোবা নিষিদ্ধ ঘোষিত সংগঠনৰ লগত জড়িত আছিল নেকি তেওঁ কিবা মৰণাস্ত্ৰ হাতত তুলি লৈছে নেকি তেওঁ সন্ত্ৰাসবাদী কিবা কাৰ্যকলাপৰ লগত জড়িত আছিল নেকি যে আকৌ কৰিম ৰাষ্ট্ৰদূত বোলা কথাটোত আমাৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভয় সোমাল আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভয় সোমাল আৰু তাইক ৰাষ্ট্ৰদূত বুলি জেললৈ লৈ যাব লগা হ'ল আজি যদি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে আকৌ কৰিম ৰাষ্ট্ৰদূত আমি ভাবো যে তেতিয়া আমি সকলোৱে বা তেতিয়া জিপি সিং ডাঙৰীয়াই ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই ভয় খোৱাটো স্বাভাৱিক কাৰণ আমি সকলোৱে দেখিছো যে এসময়ত হিমন্ত বিশ্ব শৰ্মাদেৱৰ আলফাৰ লগত জড়িত বুলি তেখেতৰ এগেইনষ্টত অভিযোগ কিছু আছে আলফাৰ নামত ধন তোলাৰো তেখেতৰ এগেইনষ্টত অভিযোগ আছে আজি যদি আমি দেখা পাওঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে আকৌ কৰিম ৰাষ্ট্ৰদূত বা আমাৰ কাৰ্বি আংলঙৰ এমপি জনে কৈছে যে আকৌ কৰিম ৰাষ্ট্ৰদূত তেতিয়াহ'লে আমি ভাবো যে চৰকাৰে তেতিয়া আমাৰ পুলিচ প্ৰশাসনে আৰক্ষীয়ে ভয় খাব পাৰে কাৰণ তেওঁলোকৰ অতীতত ৰাষ্ট্ৰদূত কৰাৰ ইতিহাস আছে তেওঁলোক নিষিদ্ধ ঘোষিত সংগঠনৰ লগত জড়িত হোৱাৰ ইতিহাস আছে আমি আজি যদি চাওঁ আমাৰ পাৰ্বত্য জিলা দুখনৰ পৰা অহা বহুকেইজন আচলতে বিজেপিৰ নেতা বা বহুকেইজন আজিৰ দায়িত্বত থকা মন্ত্ৰী বিধায়ক এসময়ত নিষিদ্ধ ঘোষিত সংগঠনৰ লগতে জড়িত সেইসকল মানুহে যদি আকৌ কৰিম ৰাষ্ট্ৰদূত বুলি ক'লে আমাৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহে তেতিয়া চৰকাৰে ভয় খোৱাটো স্বাভাৱিক কিন্তু এজনী 18 বছৰীয়া ছোৱালী যাৰ কোনো অতীতত এনেধৰণৰ ৰেকৰ্ড নাই কোনো সংগঠনৰ লগত জড়িত নহয় তেনে এজনী ছোৱালীয়ে কেৱল ফেচবুকত দুটা লাইন লিখাৰ বাবে তাইক দুমাহ ধৰি জেলত ৰাখি থোৱাটো যোৱা 56 দিন জেলত ৰাখি থোৱাটো আচলতে কেনেধৰণৰ গণতন্ত্ৰৰ প্ৰতি অবমাননা নহয় নেকি এইটো এটা প্ৰশ্ন আমাৰ কৰিবলগীয়া আছে দ্বিতীয়তে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই এই ক্ষেত্ৰত কিছু কথা কৈছে যে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াৰ লগতে আজিৰ দিনটোত আমি শেহতীয়াকৈ দেখা পাইছো পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে যে তাই আলফালৈ যাবলৈ তৎপৰ হৈ আছিলে আনকো আলফালৈ লৈ যাব বিচাৰিছিল এফআইআৰৰ কপিটোত এনেধৰণৰ কোনো প্ৰসংগ দেখা নাই এতিয়ালৈকে তেনেধৰণৰ কোনো কথা আমি গম পোৱা নাই আনকি জিপি সিঙৰ টুইটটোতো তেনেধৰণৰ কোনো কথা ওলোৱা নাই আৰু যদি আমি চাওঁ জিপি সিং আৰু ভাস্কৰ জ্যোতি মহন্ত তেখেত দুইজনৰে দুটা ষ্টেটমেণ্ট দুইটা কিন্তু সেলফ কন্ট্ৰাডিক্টৰি ইজনে যেটো কথা কৈছে সিজনে বেলেগ এটা কৈছে ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই কৈছে যে তাই আলফালৈ যাবলৈ তৎপৰ হৈ আছিল আলফালৈ যোৱাতকৈ আইজনী জেলতে থাক এই প্ৰসংগটোত আমি কিন্তু বহু আমাৰ সকলোৱে ভাল পোৱা জুবিন গাৰ্গ ডাঙৰীয়াৰো মন্তব্য দেখিছো যে কা গৃহীত হলে আলফালৈ যামগৈ এনেধৰণৰ প্ৰসংগবোৰত কিন্তু আমাৰ দেশৰ সাৰ্বভৌমত্ব বা অখণ্ডতাৰ প্ৰতি ভাবুকি আহিছে বুলি কিন্তু আমাৰ চৰকাৰ বা প্ৰশাসনে ভাবি লোৱা নাই তেনেধৰণৰ কথাবোৰত হেডলাইনো হৈছে আৰু তাতোতকৈ ডাঙৰ কথা মই যেটো বুলি ভাবো সঞ্জয় কিষাণ ডাঙৰীয়া এজন আমাৰ সংবিধানৰ নামত শপত লোৱা এজন মন্ত্ৰী এজন শাসকীয় পক্ষৰ নেতাই নিষিদ্ধ ঘোষিত সংগঠনৰ ব্যক্তিক ক্ষমা খুজিবলগীয়া এটা যেতিয়া পৰ্যায় পায় তেতিয়া কি সেয়া গণতন্ত্ৰৰ প্ৰতি অবমাননা নহয় নেকি যদি বৰ্ষাশ্ৰীৰ ঘটনাটো গণতন্ত্ৰৰ প্ৰতি অবমাননা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি তেনেহলে সঞ্জয় কিষাণ ডাঙৰীয়াইতো দেশৰ সংবিধানক লৈ শপত খাইছে বৰ্ষাশ্ৰীয়ে দেশৰ সংবিধানত হাত থৈতো শপত খোৱা নাই সঞ্জয় কিষাণ ডাঙৰীয়াই খাইছে তেনে এজন ব্যক্তিয়ে ক্ষমা খুজিবলগীয়া পৰ্যায়টোত তেখেতক কেৱল চৌকজ দিয়া হৈছে কিন্তু বৰ্ষাশ্ৰীক ইউএপিএ লগাই জেললৈ লৈ যোৱা হৈছে গতিকে খেনুক দেখি আচলতে ৰন্ধা বহা খেনুক দেখি দুৱাৰ মৰা নীতিটো আইনে কেতিয়াৰ পৰা কৰিবলৈ ল'লে এইটো আমাৰো প্ৰশ্ন কাৰণ আমি শুনি আহিছো যে আইন সকলোৰে বাবে সমান কিন্তু বৰ্তমান সময়ত আমি দেখিছো যে আইন সকলোৰে বাবে সমান হৈ থকা নাই ক্ষমতাশালীৰ বাবে আইনখন বেলেগ আৰু সাধাৰণ খাতি খোৱা মানুহৰ বাবে লাগিলে সৰু ল'ৰা ছোৱালীয়ে হওক লাগিলে ডাঙৰ মানুহেই হওক তেওঁলোকৰ বাবে আইনখন বেলেগ এতিয়া এই সময়ছোৱাত যেটো কথা কৈছে যে আলফালৈ যোৱাৰ প্ৰসংগ এটা উল্লেখ হৈছে আজি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই কৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে আলফালৈ লৈ যাবলৈ বহু ক্ষেত্ৰত বহুতকে তাই চেষ্টা কৰিছিল বিচাৰিছিল কোনো তথ্য প্ৰমাণ আমি এতিয়ালৈকে দেখা নাই আৰু আমি আজিৰ দিনটোতে বিশ্বাস কৰিছো যে অনাগত দিনত যেতিয়া বৰ্ষাশ্ৰীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল হ'ব চাৰ্জশ্বিটতো এনে কোনো তথ্য প্ৰমাণ আৰক্ষীয়ে নাপায় পোৱা হ'লে ইতিমধ্যে আমি হয়তো গম পালোহেঁতেন কিন্তু আলফালৈ যোৱাৰ যোনবোৰ
কিছু কথা ক'ব বিচাৰোঁ। বিগত সময়ত আমি দেখি পাইছোঁ প্ৰায়কেইটা আমাৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমত প্ৰায়বোৰ পৰ্টেলত পৰেশ বৰুৱা ডাঙৰীয়াই আহি তেখেতে আচলতে পৰেশ বৰুৱা ডাঙৰীয়া জড়িত আছে, তাত তেখেতে আহি বাইট দিয়ে, তাত তেখেতে আহি বিভিন্ন দীঘলীয়া টকশ্ব'ত অংশগ্ৰহণ কৰে। বৰশাস্ত্ৰীয়ে 2টা লাইন লিখাৰ পাছত সেই 2টা লাইনৰ বাবে আকৃষ্ট হৈ বেছি মানুহ আলফালৈ যাব নে পৰেশ বৰুৱা ডাঙৰীয়াই টকশ্ব'ত বহি এঘণ্টা কথা কোৱাৰ পাছত নিজৰ নীতি আদৰ্শ নিজৰ চিন্তাধাৰাৰ কথা কোৱাৰ পাছত বেছি মানুহ আলফাৰ প্ৰতি আকৃষ্ট হৈ যোৱাৰ সম্ভাৱনা বাঢ়িব, এই কথাটো কিন্তু অতিকৈ চিন্তনীয়। কাৰণ যদি পৰেশ বৰুৱা ডাঙৰীয়াই আহি প্ৰায়খিনি টকশ্ব'ত কথা পাতোতে আমাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহা নাই, তেতিয়াহ'লে বৰশাস্ত্ৰীয়ে তেওঁৰ সমৰ্থনত যদি 2টা লাইন লিখিলেওহেঁতেন সেয়া ভাবুকি কেনেকৈ? ভাবুকি যদি আহে সকলোৰে প্ৰতি আহিব লাগিব। আমি সকলোৱে জানো যে দেশৰ প্ৰায়কেইটা সংবাদ মাধ্যমৰ ব্যক্তিৰ লগত পৰেশ বৰুৱা ডাঙৰীয়াৰ ভাল সম্পৰ্কও আছে। এনেধৰণৰ কথাবোৰক কিন্তু গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি এতিয়ালৈকে চিহ্নিত কৰা হোৱা নাই। শেষত আমি ক'ব খোজোঁ যে এই যে কা বলবৎ কৰা হ'ল, আজিৰ দিনটোত আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ শাসনকালত আৰু বিশেষকৈ কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়টোত আমাৰ বহু সংখ্যক যুৱক যুৱতী আলফালৈ গৈছে। যদি সমস্যাটো আলফালৈ যোৱাক লৈ হয়, যদি সমস্যাটো আলফাৰ শক্তি বৃদ্ধিক লৈ হয়, তেন্তে এজনী সাধাৰণ ছোৱালীক জেলত নি তাইক মানসিকভাৱে নুবুজাই, তাইৰ আচলতে বুজাবলৈ চেষ্টা নকৰি কালকোঠৰীত বন্ধ কৰি ৰাখিলে সেই সমস্যাৰ সমাধান হ'ব নে সেই সমস্যাৰ মূল গুৰিবোৰক বিচাৰি সেই গুৰিবোৰৰ ওপৰত চিন্তা কৰি সমাধান কৰিবলৈ চেষ্টা কৰিলে আলফাৰ সমস্যা সমাধান হ'ব? এয়া চৰকাৰে কিন্তু এতিয়াও ভাবি চোৱা উচিত।